এই যে মুতি আছে এই যে এইছা ও দাদা তোমালোকে কিয় কৈছিলা ততে এনে কি ইমান বেয়া ঠাই মেট্ৰিক পাছ নকৰোঁতে চলিৰ বাপে কৈ গেল তই হাত মালাইকা আৰু ৰান পায় এই নমস্কাৰ লা 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 মই কৈছিলো না এটা প্ৰাণী বুলি কি এটা সুন্দৰ পৰিৱেশ আপোনালোকে দেখা পাইছে নাই পাব নাজানো সি মোৰ গাৰ্লফ্ৰেণ্ডৰ ফোন আহে সি মোৰ গাৰ্লফ্ৰেণ্ড নাই দেখোন না এইটো কলাটো দেখিছে নে বিহাৰৰ পৰা আহিছে জাষ্ট আজি তো মাইক আছিল হেল্ল' গাইজ মই সুইটা আজি কি টকা খানি মই আছিলো বিয়া হবা এইটো আমাৰ আইতা 2001 চনৰ কি আছিল মেইন হটমাল আছিল এইটো এটা সময়ত লৰাই পাগল হৈ গৈছিলে আইতাক দেখা পায় কিন্তু অলপ দেখাত মালাইকা আৰু ৰান পায় এই নমস্কাৰ দিছে আইতা কিবা কবি নেকি কো হৈ যা কি বিচাৰি গৈছা ক'বা কাৰণে একো নাই দেই বাবু তুমি কোৱা I don't like gold. তুমি নাই এতিয়া কি হল এইটো কোনে টিকলা মই আছো বৰ্তমান 5 পাণ্ডৱৰ লগত মই 6 পাণ্ডৱত পঢ়ো আহা বাবু তুমি আহা এই এক ধৰ এইটো এটা প্ৰথম ল'ৰা যি নেকি আজিলৈকে আগৰ বেৰাখান নাই তাৰ খালি মই আজিলৈকে তাৰ 3 বছৰ হৈ গ'ল চিনাকি কিন্তু আজিলৈকে এটা মুখৰ শব্দ শুনা নাই মই তাৰ কথা ক'ব নোৱাৰে এইটো এটা মেইন এই কথা ক'ব পাৰে লেকিন নকয় আহি মাৰিছে খালি এটা ঐ মল্লু নিয়াল কোৱা তোমাৰ সৰস্বতী পূজাৰ ছোৱালীটোৰ কথা কোৱা মোৰ ছোৱালীটো নাই আৰু ক'ব ন তোক এখন মুখত কোনো নেদেখে এনেকুৱা মুখত দিলে একদম আৰু ফটোমি মুখ মোনে কোৱা তোমাৰ গাৰ্লফ্ৰেণ্ডৰ কথা কোৱা মোৰ গাৰ্লফ্ৰেণ্ড নাই এইবিলাকৰ গাৰ্লফ্ৰেণ্ড নাই কিন্তু আছে 3টা মান আছে তাৰে মই জানো সি মোৰ গাৰ্লফ্ৰেণ্ডৰ ফোন আহে সি মোৰ গাৰ্লফ্ৰেণ্ড নাই দেখোন না মোৰ নাই চৰি এতিয়া অলপ কি কয় অলপ জাগা চাম বলক মই ব্লগ শুট কৰি আছো মই পিছে ঘূৰি আছো কিন্তু তো মাইক আছিল আমি এতিয়া পৰিচয় ধৰিম এতিয়া মই আজি পৰিচয় এইটো টিকলা আমাৰ টিকলা নামটো কোৱা নমস্কাৰ মোৰ নাম শ্ৰী কুলদীপ বৈশ্য তোমাৰটো তুমি ডাঙৰটো নমস্কাৰ মোৰ নাম শ্ৰী চিন্তু মালক এইটো মোৰ নামটো জানে তথাপিও কৈ দিয়া মুন বৈশ্য 50 रुपया काट ओवर एक्टिंग के वजह মোৰ নাম শ্ৰী নিহাল বৈশ্য আৰু তোমাৰটো ই মুখেদি কথা নকয় বাৰু তথাপি আজি ক'ব শ্ৰী আকাশ মালাকৰ হে শ্ৰী আকাশ মালাকৰ ৰাকেশ মালাকৰ আৰু তোমাৰ নামটো কৈ দিয়া এইটো কলাটো দেখিছে নে বিহাৰৰ পৰা আহিছে জাষ্ট আজি তেজাল খাহী বুলি কয় যে বিহুৰ তেজাল খাহী মাঘ বিহু গ'ল নহয় তাক কাটাই নহ'ল यही नहीं अभी और सुनिए তেজাল খাহী এইটো হয় হয় অলপ ফাল্টু কষ্ট যায় বেয়া চাহ পিত নথয় শুনছা না বেয়া পালে উপায় নাই জাগাটো ভাল লাগে মই আহোঁতে মটৰ ব্লগ কৰি আহিছিলোঁ আৰু ঘৰত একো কৰাই নাছিলোঁ মই এতিয়া আহি পেলাই ইয়াতে বকি আছোঁ এটা ব্লগতে যদি পাৰোঁ দিম নহ'লে মটৰ ব্লগটো এক্সট্ৰা কৰিম এইটো ব্লগটো এক্সট্ৰা কৰিম যদি পাৰোঁ তাকেতো কিবা এটাতো কৰিম মৰা ভিতৰত যাওঁ বোলা এই মানুহ পৰা ঠাইত সিহঁতে লৈ যাব খুজি আছে মোক কি কয় কালি বোলে ভূতে গাড়ী চলি থাকিব মোৰ লগত বোলে দেখাই লৈ হে ভূতনাথ চাই লাল লাল লৈছে অলপ লাল লাল দেখিছে ক'তে বগা গৰু দেখিছে ধোঁৱা ওলাই আছে মানুহ চানুহ জ্বলাই আছে নেকি তাৰ কাষত দেখি নাযাওঁ গাইজ আজি আহিছোঁ মই একচুৱেলি কি জেগাত আছিল পাহৰি যাওঁ বাৰ মামা বৰমাৰৈ বাহেতা চাৰিআলি পৰে বাহেতা চাৰিআলি বৰমাৰৈত আহিছোঁ মানে মামাহঁতৰ ঘৰত আহিছোঁ আহি পেলাই বহুত লম্বা ইণ্ট্ৰ দিলোঁ কি কয় আহি পেলাই মই একচুৱেলি ব্লগটো ষ্টাৰ্ট হয় এইটো মুতি আছে এইটো এইছা গৰুটো মুতি থকা দেখা পাই তাৰো মোটা লাগি গৈছে বোলে তাৰে পিছত এইকেইটা ইমান হাৰামি হয় এইকেইটা মোৰ কাণত কমাইছে মুতি আছে কৰ আমি নকামে ভাল চলি হয় ভাল তই ভালৰ ভিতৰত ইয়ে অলপ ভাল কাৰণ ইয়ে কথাই নকয় কথা ক'লে মানে বেয়া হয় কথাই নকয় তো আমি আহিছিলোঁ ইয়াতে মামাহঁতৰ ঘৰত এখন বিয়া আছিলে তাতে মই জবান দিছিলোঁ আহিম বুলি
बोलो जुबा केसरी তো সেইকাৰণে আহিলোঁ মই অহা একচুৱেলি প্লানিং নাছিল কাৰণ কিবা কিবি মোৰ ভিডিঅ' শ্বুট কৰিব আছিল তো নাহিলোঁ মানে আহিলোঁ কিন্তু কৰা নহ'ল ব্লগটো অলপ ডাঙৰ হ'ব পাৰে নতুন ভিউৱাৰ্ছবিলাকে ছাবস্ক্ৰাইব কৰি দিব যি কৰে নকৰিব মই নাজানো একো মই ইয়াতে আজি আহি গ'লোঁ আহি পেলাই মই ভাল আপোনালোকৰ ইয়াতে বহুত ভাল ধুনীয়া ধুনীয়া ঠাই আছে তো সেইটো কাৰণে একচুৱেলি অহাৰ সেইটো মটিভটো এইটোও আছিলে তো সেইবোৰৰ চিনাৰীবিলাক দেখাম ভাল চিনাৰী আছে ইয়াতে বহুত ধুনীয়া ধুনীয়া ঠাই আছে গাঁৱততো নহা মানুহ নাই চবেই আহে কিন্তু এইখন এনেকুৱা টাইপৰ গাঁৱত কোনো অহা নাই মই হেভি কৈছোঁ হেভি নহয় হেভি গাঁও হয় কি নাই ইয়াতে কি নাই যিয়ে দলংখন আছে ভাঙা অলপ যিয়ে নেটৱৰ্ক আছে নেটৱৰ্কটো নাই এডাল নেটৱৰ্কৰ বাদে মই আজি কাৰো লগত কথা পাতিব নাই কাৰণে ব্লগে বনাই আছোঁ বেলেগ কাম নহয় মই কি ভাবিছা আপুনি একো নাই ইয়াতে চবেই আছে যি লাগে চব আগত দেখি মৰা ছাগলো আছে মৰ চাইকেল লাগে জিন্দা চাইকেল লাগে চব ইমান কম বয়সত বাপেক এটা হলি যায় পুৰা হাত ধৰি লৈ যাই আছে চলি হৰে যাব তাত আমি এতিয়া যাই আছো কি জাগা এইটো কি আছে তাতে শিয়ালমাৰী বগৰী চাবা মানে এটা ধুনীয়া প্লেচত যাই আছো অলপ ধেমালি কৰিছো বাৰু আন্ধাৰ দেখি আছে ইমান বগা চলটো এতিয়া যাম আমি তাতে সেইখিনি জেগা চাম বঢ়িয়া আছে জিভাই পাক লাগি গৈছে মোৰ এই বাপেক পুতাকৰ জৰি থাক হাতটো এৰি দিলে অকণ হৰে যাব বুলি পুতাকক পুৰা ধৰি আছে ধৰ বাবা ধৰ হৰে যাব তোমাৰ ৱাইফজনী ক'ত গৈছে মেট্ৰিক পাছ নকৰোঁতে চলিৰ বাপেক হৈ গ'ল তই ব'লা চকলেট কিনি দিব তোমাক দেউতাই আগত দোকান এইটো বাঁহৰ তল এটা সময়ত মামাৰ লগত আহোঁতে মোৰ ইয়াতে এখানি দেখা পালে মই পেচাব লাগি গৈছিল আমি এটা গৈ আছোঁ জালে জংঘলে মানে এনেকুৱা লাগি আছে ডিস্কভাৰীৰ মোৰ ফিল আহি আছে মানুহটো মৰি মেনেজ ৱাইল্ড অঁ গৈ আছোঁ এতিয়া ধুনীয়াকৈ পুৰা জেগা দেখা মৰিলে হৈ পৰি কিনে গাইছ এই ভিডিঅ'টো যদি এতিয়া মোৰ মায়ে চাওঁ যেতিয়া চাব নহয় মায়ে ক'ব অ' দাদা তোমালোকে কিয় কৈছিলা তাতে এনেকৈ ইমান বেয়া ঠাই বহুত ধৰণৰ কথা ক'ব উপায় নাই এইটো এতিয়া আমি ৰাস্তা পাৰ হ'ম ৰাস্তা মানে কি ভূতটো দেখিছা নেকি কিবা এতিয়া আমি যাম ইফালে ৰাস্তা পাৰ হৈ পেলাই মই অলপ ৱেইট থকা মানুহ অলপ সোমাই নেগিলি আৰু ৰক্ষা আৰু এই যাওঁ জল্দি মই বেছি সময় ৱেইট কৰিব নোৱাৰোঁ ইয়াতে পৰিয়াল অলপ সোমাই যাওঁ পাইছিলোঁ চা কিমান এটা সুন্দৰ পৰিৱেশ বান্দৰ পৰিৱেশ নহয় সুন্দৰ পৰিৱেশ ৰ না বে কেমেৰাটো ধৰি আছো কি এটা সুন্দৰ পৰিৱেশ আপোনালোকে দেখা পাইছে নাই পাব নাজানো ধৰিবই পাৰা নাই ক'ত যাব সিবাৰেতো গেছিলো আৰু কিয় মাতলি আৰু যা তহঁতে আগত যাই থাক মৰ ঐ মৰ যোৱা গো বাবু বিহাৰৰ পৰা আজি তুমি কিয় আহিলা তাকো তুলনি গাইছ মই এটা আপোনালোকক ফেক্ট এটা কৈ দিওঁ ফেক্ট নহয় একচুৱেলি মই এটা ষ্টৰি কৈ দিওঁ মোৰ মই কৈ থাকোঁ না মোৰ নচিবটো বেয়া এতিয়া নচিবটো মই কৈ আছোঁ আজি গিলাচ দি আছে চবৰে গিলাচকেইটা ভাল মোৰ গিলাচটো ফুটা এই নচিব তাৰে পিছত ভাত খাব গৈছোঁ আমি কাকো মাত বোল কৰা নাই মেটাৰে নাই আমাৰ লগত আৰু
আমি চিধা গৈছোঁ ভাত খাবৰ কাৰণে তাতে গৈ ভাবিলোঁ আমি ডাইৰেক্ট খাবই বহি দেখা পালোঁ মানুহ এটা প্ৰেছাৰ উঠি পৰি গ'ল বহিবৰ কাৰণে মোটামুটি আধা ঘণ্টা লাগিছে তাকো এটা বুঢ়া আহি পাৰে হে বাবা তহঁতে মই চাই দিছোঁ এটা জাম লগাই থৈ দিছা তাকো সেও গালি পাৰে বিয়া খাব গৈছোঁ অলপমান জানে ন অলপ মৰম কৰিলে ভাল লাগে বুলি ইও মানে কেমেৰাত আহিব বিচৰা নাই এটা এক্সিডেণ্ট দিলে কি ধুনীয়া এটা ঠাইত আহিছোঁ চাওক না আপোনালোকে বাগৰি চাওক গাইছ এতিয়া বগৰী গছ দেখাই আছোঁ ইমান এটা কি কয় এইটো কি জেগা বুলি কয় জেগা নহয় নাম নহয় কিমান এটা নিৰল নিষ্ঠত ঠাই হয় কিন্তু ইয়াতে কিমান ধুনীয়া বগৰী গছ এডাল আছে দেখাই আছোঁ গোটেই এৰিয়াটো চাই লওক কোনো নাই ইমান খালী ৰাস্তা কোনো নাই দেখিছে আৰু ইয়াতে বগৰী গছ চাওক পুৰা বগৰী লাগি আছে মই টেঙা চেঙা নাখাওঁ বাৰু কিন্তু বহুত বগৰী লাগি আছে এনেকে মই কৈছিলোঁ নে এতিয়া এটা প্ৰাণী বুলি দেখিলে নে গছৰ পৰা ধৰি অংক খাই আছে কিয় পাৰি পেলাইতো খাব পাৰে লাহেকৈ হয় নাই এই প্ৰাণী মই এইগিলা প্ৰাণী লৈ আহিছোঁ লগত এতিয়া আৰু গৈ আছোঁ আৰু আগত আছে বগৰী গছ বহুত ঠাই আছে কিবা কিবি লা 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 এইটো চাওক এইটো ইয়াক দেখি পেলাই কিবা কি মনত পৰে ওলাই সজাগ জনতা এইফালে বগা চাটো মাৰি আছে মই গানটো গালোঁ ভূপেন হাজৰিকা তই গালি দেখুৱাই তুমি ডেন্সটো দি ভানিছোঁ মানে এই মাছলৈ দিলে একদম এইটো কি আছে এইটো হেৰি আমাৰ পতকা আমি আছো না পতকা ক'ত ঘৰে যাওঁ আমি ইমান দূৰলৈকে বগৰী গছ চাব আহিছোঁ ডেটছ আ চাচলা ব্লগাৰ দলং বুলি কৈ দেখোন বহুত আহিলো সেইখন দলং দেখে দে আমাৰ যি আছিলে গোটেইখিনি হৈ গ'ল আৰু এতিয়া আমি এতিয়া মামাহঁতৰ ঘৰলৈ যাওঁ কালি মই ঘৰত যাম আমাৰ নিজৰ ঘৰত যাম আজি ইয়াতে থাকিম আজি কিবা কিবি ব্লগ শ্বুট কৰিলোঁ আৰু ভিডিঅ'টো ভাল লাগিলে একো নাই সামৰণি কৰোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব যি ছোৱালী মুখৰ পৰা কথাই নকয় সিও কৈছে তই ছাপোৰ্ট কৰিব অলপ বলক এতিয়া ঘৰলৈ যাওঁ ভিডিঅ'টো ইয়াতে সামৰণি কৰোঁ বাই